সৈয়দ আব্দুল মালিক দেৱে ভানিকী মধুৰী কিতাপখনত লিখিছিল, পাকিস্তানৰ চৰাই ভাৰতৰ অৰণ্যলৈ কাৰো অনুমতি নোলোৱাকৈ উৰি আহিব পাৰে আৰু অসমৰ বুকুৱেদি বৈ থকা ব্ৰহ্মপুত্ৰ নদীখনে নাম সলনি কৰি পূব পাকিস্তানৰ মাজেদি বৈ থাকিব পাৰে, কাৰো অনুমতি ল'ব নালাগে। কিন্তু গৌৰৱ গগৈয়ে নোৱাৰে, আমি মানুহে নোৱাৰোঁ, আমি অনুমতি ল'ব লাগিব আমি পাকিস্তানলৈ যাবলৈ, নহ'লে নহয়নে বাৰু। কালি ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খুব এনেকুৱা দিন আছিল যে আমি সকলোৱে টিভিৰ সন্মুখত বহি অপেক্ষা কৰি আছিলোঁ, যিটো আমি 10 ছেপ্টেম্বৰত সেই শৰপাত মৰা কথা আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে। গতিকে তেওঁৰ যি ৰাজনৈতিক দক্ষতা, সেই ৰাজনৈতিক দক্ষতাৰ কাৰণে আজি শৰপাত মাৰিলেহি। কালি ইলেকশ্যনলৈ এতিয়া মাথো এমাহে বাকী নাই। গতিকে এই মুখ্যমন্ত্ৰীক